পবিত্ৰ মাৰ্ঘেৰিটা আৰু জয়ন্ত মল্ল বৰুৱা আজি ইমান বেয়া কথা এটা কৈছে দেখি মানে কথাটো শুনি মানে মই মাথা একদম বেয়া হৈ গৈছে। তো জয়ন্ত মল্ল বৰুৱাই আজি বহুত ডাঙৰ কথা এটা কৈছে আৰু জুবিন অনুৰাগীক মানে চৰম অপমান কৰিলে। কি ক'লে আপোনালোকক মই জনাই আছো, আপোনালোকে সকলোৱে গম পায় যে আজি আমিও জুবিন অনুৰাগী, ময়ো জুবিন অনুৰাগী, এনেকুৱা এটা আন্দোলন আৰম্ভ কৰিছিল। কাৰ বিপৰীতে? ন্যায়ৰ বিপৰীতে জুবিন দাক ন্যায় দিব লাগে তাৰ কাৰণে প্ৰতিবাদ কৰিছিল। কিন্তু তাত আজি কি ক'লে আপোনালোকে গম পালেনে? তেওঁ কৈছে যে যিমানজন বিজেপিৰ লগত মানুহ আহিছে মানে আজি আন্দোলনটো কৰিবৰ কাৰণে, সেইবোৰ আচল অনুৰাগী জুবিনদাৰ। আৰু ইমান দিনে জুবিনদাৰ ঢুকোৱাৰ পৰা আজিলৈকে যিমান অনুৰাগী বা যিমান মানুহ প্ৰতিবাদ কৰিছে এইবোৰ হেনো কি কৈছে ডুপ্লিকেট অনুৰাগী। এতিয়া মই আপোনালোকক ক'ব বিচাৰিছো, প্ৰথমতে ক্লিপটো চাই লওক, তাৰ পাছত মই আপোনালোকক কৈ আছো জয়ন্ত মল্লই কি কৈছিলে। ধৰি আমি জুবিনৰ প্ৰকৃত অনুৰাগী নেদেখি ৰাজনীতি কৰা মানুহক দেখিছিলো। আজি জুবিনৰ প্ৰকৃত অনুৰাগীসকল ওলাই আহিছে, লক্ষ লক্ষ মানুহে ওলাই আহি জুবিনক ভাল পোৱা মানুহ এনেকুৱা লাখ লাখ মানুহ। তো আপোনালোকে নিশ্চয় শুনিলে, কিন্তু কথাটো হ'ল যে এখেতে যে কৈছে, জয়ন্ত মল্লই যে কৈছে, ডাঙৰীয়াই যে কৈছে যে তাত যিমানখিনি মানুহ আছিলে সেইখিনি অৰিজিনেল, আৰু ইমান দিনে যে মানুহ আছিলে 18 লাখ 20 লাখ মানুহ যে আজিলৈকে মানে প্ৰতিবাদ কৰি আহিছে, এইখিনি মানুহ হেনো ডুপ্লিকেট অনুৰাগী। মানে আজি যিখিনি বিজেপিৰ লগত আছে এইখিনি অৰিজিনেল অনুৰাগী। এতিয়া মই কৈছো আমাৰ গাঁৱৰ পৰা বহুত মানুহ গৈছে, আজি ৰিক্সাত লৈ গৈছে, কিন্তু প্ৰতিজন মানুহক কি কৰিছে 200 300 কাৰোবাক 500 কাৰোবাক 100 এনেকৈ মানে পইচা দি কিনে তাত প্ৰতিবাদ কৰিবৰ কাৰণে মাতি লৈ গৈছে। কাৰণ মই সকলোকে সুধিছো, এতিয়া ষ্টেটমেন্ট সকলোতো নিদিয়ে, কাৰণ ভিডিঅ' বনালে বহুতে বেয়া পায়, কাৰণ বিজেপিৰ মানুহ গাঁৱত আছে, বহুত লিডাৰ আছে, সিহঁতে গালি পাৰিব, সেইবাবে সিহঁতে ষ্টেটমেন্ট নিদিলে। কিন্তু মই গম পালো, মই তাত গৈছিলো যে কাৰোবাক 100 টকা দিছে, কাৰোবাক 200 দিছে, কাৰোবাক 500 দিছে, মানে যাক যেনেকৈ পাৰে সিমান টকা দিছে, দি মাতি লৈ। বিজেপিৰ লিডাৰ কেইটাই কি বুলি মাতি নিছে যে যদি আজি মিটিঙত মানে মিটিং বুলি কৈছে, জুবিনদাৰ বাবে মিটিং পাতিব কিবা এনেকুৱা বুলি মাতি লৈ গৈছে, আৰু যদি আজি মিটিঙত নাযায় তেনেহলে যি নেক্সট আঁচনি আহিব বা যি আঁচনি পাই আছে সেইবিলাক কাটি দিব, এনেকুৱা ধৰণৰ মানে ব্লেকমেইল কৰা টাইপত লৈ গৈছে। কাৰণ মাইকী বিলাকতো আপোনালোকে জানে আঁচনি বুলি ক'লে দৌৰি থাকে, তেনেকৈ মাতি লৈ গৈছে। তাত যেতিয়া গম পাইছে যে আমিও জুবিন ময়ো জুবিন এনেকুৱা শ্লোগান যেতিয়া দিছে, চব মানুহ ওলাই গুচি আহিছে। এতিয়া কথাটো কওক, আপোনালোকে প্ৰতিবাদ কৰিবৰ কাৰণে পইচা দি লৈ গৈছে, আৰু ইমান দিনে যে প্ৰতিবাদ কৰি আছে, নিজৰ টকা খৰচ কৰি, নিজৰ মানে সময় খৰচ কৰি নিজে গৈছে প্ৰতিবাদ কৰিবৰ কাৰণে, সেইখিনি মানুহক আপোনালোকে কি কৈছে ডুপ্লিকেট অনুৰাগী। যিমান আজি 10-12 লাখ মানুহ যি বিশ্ব ৰেকৰ্ড কৰিলে 4 নম্বৰত আছে ৱৰ্ল্ডত জুবিনদাৰ সমাধিস্থলত যোৱা মানুহ, সেই ইমানখিনি মানুহ ডুপ্লিকেট বুলি কৈছে। আজি ইমান দিনে যে একদম কান্দি আছে এই সমাধিস্থলী, এতিয়া যদি যায় আপোনালোকে এতিয়াও পাব, তাত কান্দি আছে কিছুমান ল'ৰা, এতিয়ালৈকে অহা নাই, 2-3 দিন তাতে থাকি আছে, এনেকুৱা ল'ৰাও আছে। তো সেইবিলাক কি ডুপ্লিকেট অনুৰাগী? এইবিলাক এনেকুৱা ধৰণৰ মন্তব্য কৰিছে। আপোনালোকে ইয়াৰ ওপৰত কি ক'ব কমেন্ট কৰক। তাৰোপৰি পবিত্ৰ মাৰ্ঘেৰিটা, যাক আমি বহুত ভাল বুলি ভাবি আছিলো, বহুত ভাল চকুৰে তেওঁক চাইছিলো, তেওঁ আজি বহুত ডাঙৰ কথা এটা ক'লে। তেওঁ কৈছে যে জুবিনদাৰ সমাধিস্থলত যাই কিনে কি কৰিছে, বিজেপি মুৰ্দাবাদ এনেকুৱা ধৰণৰ ধ্বনি দিয়া তেওঁ বোলে শুনিছে। আজিলৈকে আপোনালোকে শুনিছে, আপোনালোকে বহুতে গৈছে তাত, গম পাইছে, কোনোবাই মুৰ্দাবাদ বিজেপি বুলি কৈছে, বা জুবিনদাৰ ন্যায়ৰ বাহিৰা কথা কিছুমান সমাধিস্থলত যে কৈছে নেকি? নাই কোৱা। আৰু আজিলৈকে কোনো এনেকুৱা কথা শুনা নাই। কিন্তু পবিত্ৰ মাৰ্ঘেৰিটাই কি কৈছে যে তাত গৈ কেনে কি কৰিছে, মানে সেই বিজেপি মুৰ্দাবাদ মানে বিজেপিৰ নাম বদনাম কৰিবৰ কাৰণে সমাধিস্থলত গৈছে। তাৰোপৰি বাক্সাত যিটো ঘটনা হৈছে, বাক্সাত ঘটনা হোৱা সেই ঘটনাটোত বোলে কি কৈছে পবিত্ৰ মাৰ্ঘেৰিটাই কৈছে যে তাত বহুত এনেকুৱা মানুহ গৈছে যে তাত যিমানখিনি মানুহ গৈছে সেই মানুহখিনিয়ে জুবিনদাৰ গানে শুনি পোৱা নাই জীৱনত, সেইবিলাক মানুহে প্ৰতিবাদ কৰিব গৈছে বা শিলগুটি দলিয়াইছে বিজেপিৰ নাম বদনাম কৰিবৰ কাৰণে। এতিয়া আপোনালোকে কওক, তাত হয়তো 1-2জন ওলাব পাৰে, কোনোবাই শুনা নাই, জানা নাই জুবিনদাক, কিন্তু জুবিনদাৰ যেতিয়া গোটেই হিষ্ট্ৰী গম পাইছে কেনেকুৱা মানুহ এজন, সেই মানুহজনৰ বাবে ওলাই গৈছে। তেওঁক যেতিয়া আপোনালোকে যদি ডুপ্লিকেট বা এনেকুৱা ভণ্ড অনুৰাগী বুলি ক'ব, তেতিয়া আপুনি লাজ পাব লাগিছিল। এতিয়া পবিত্ৰ মাৰ্ঘেৰিটাই কি কৈছে আপোনালোকে ক্লিপটো এবাৰ চাই লওক। সদায় কয় পলিটিক্স নকৰিবা বন্ধু। জুবিন গাৰ্গৰ দৰে মহান ব্যক্তিত্বলৈ পলিটিক্স কৰাটো উচিত নহয়। সমানি ক্ষেত্ৰতো পলিটিক্স হৈছে। আজি ইমান লজ্জাজনক কথা, কংগ্ৰেছ ইমান তললৈ নামিছে। প্ৰত্যেক দিনে তেওঁলোকে এটা দল পঠিয়ায়, কাৰণ জানে তাত শুভাকাংক্ষীসকলে যিদৰে ভিডিঅ' ৰেকৰ্ডিং কৰে, তাত অতি কমেও 30টা চেনেল বা পৰ্টেলৰ মানুহ তাত ৰৈ থাকে। পাল পাতি কংগ্ৰেছে তাত গৈ মুৰ্দাবাদ ধ্বনি দিবলৈ কুণ্ঠাবোধ কৰা নাই। জুবিন গাৰ্গৰ ক্ষেত্ৰত পলিটিক্স কৰিবৰ বাবে নহয়। তাত গৈ কংগ্ৰেছেতো কিমান নিকৃষ্ট ৰাজনীতি কৰিছে। পুৱাৰ পৰা গধূলিলৈকে 3-4টা গ্ৰুপ পঠিয়াই তেওঁলোকে তাত বিজেপি মুৰ্দাবাদ দিছে। কোনো অসমৰ মানুহে ভাল পোৱা নাই। বাক্সাত কি হ'ল,
যি মানুহে শিলগুটি দি উলিয়াইছিলে তেওঁলোকে জুবিনৰ গান এটাও শুনাই নাই, আপোনালোকৰ মিডিয়াত দেখিছোঁ। তেনে মানুহক কংগ্ৰেছে প্ৰেৰণ কৰিছে বিভিন্ন সমদলত গৈ যাতে আইন শৃংখলা ভংগ কৰি এটা অদ্ভুত পৰিৱেশ সৃষ্টি কৰিব পাৰে।